আছিল বজাৰ কৰিবলৈ আহিছিল মোৰ মাক ঠেং মাৰিছে মোৰ মানে স্ত্ৰীটো দোকানত আছিল মোৰ ছোৱালীটো মানে তাৰ ভাগিন থাকে খেল ধেমালি কৰি থাকে মানে তাৰ কাষেদি গৈছে মানে কিবা কি কৰি ফুচলাই লৈ গৈছে লৈ যায় ধৰ্ষণ কৰিছে চিঙৰিছিল আৰু মোৰ বৌ মানে দৌৰি গৈছিল যাই কিনে ধৰিছিল মোৰ বৌক মানে ঢেকা মাৰি মানে পলায়ন কৰিছিল আৰু কি এতিয়া মই শাস্তি বিচাৰিছোঁ বয়স 22 মাস মান বয়স আর ল'ৰাটোৰ বয়স 15-16 বছৰ মান হ'ব এতিয়া ফাঁচি বিচাৰোঁ ইমান এটা জঘন্য কাম কৰিছে ইমান সৰু মোৰ ছোৱালী যদি বয়স 10 বছৰ হ'লহেঁতেন তেতিয়াও এটা হ'ল মোৰ ছোৱালীৰ বয়স 2 বছৰ এতিয়াও হোৱা নাই ফাঁচি বিচাৰোঁ মই মোৰ ছোৱালী তেখেতৰ তাইৰ এটা কণমণি শিশু সেই পকালৈকে গাঁৱৰে এজন 15 বছৰীয়া ল'ৰা ফুচলাই মাতি লৈ যায় ধৰ্ষণ কৰে ছোৱালীজনী একবাৰ চিঞৰি থকাত তাৰ মাকে দাউৰি যায় ধৰ্ষণ কৰি থকা অৱস্থা দেখা পায় আৰু মাকক দেখা পাই ছোৱালীজনীক এৰি ল'ৰাজন পলাই গুচি যায় তাৰপিছত আমি হালাগুৰিত লৈ আহোঁ আৰু হালাগুৰিয়া থানাত এখন এজাহাৰ দাখিল কৰোঁ এতিয়া আমি দোষী শাস্তি বিচাৰোঁ আমি ফাঁচি বিচাৰোঁ